নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। HSLCৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ 3জনক গ্ৰেপ্তাৰ, 7জনক সোধা-পোছাৰ বাবে আটক। আটক হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত অধিকাংশই সল্ট ব্ৰোকৰ বুলি জানিব পৰা গৈছে। সোধা-পোছাত শিক্ষাৰ্থীকেইজনৰ পৰা লাভ কৰিছে প্ৰশ্নকাকত ফাদিলৰ বহুতো তথ্য। মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ এই পৰ্যন্ত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। সোধা-পোছাৰ বাবে 7গৰাকী শিক্ষাৰ্থীক আটক কৰিছে CIDয়ে। জাগন, গোপামুখ, ডলা, জোনাই আৰু সোণহিৰিৰ পৰা আটক কৰা হৈছে এই শিক্ষাৰ্থীকেইজনক। আটক হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত অধিকাংশই সল্ট ব্ৰোকৰ বুলি জানিব পৰা গৈছে। সোধা-পোছাত শিক্ষাৰ্থীকেইজনৰ পৰা লাভ কৰিছে প্ৰশ্নকাকত ফাদিলৰ তথ্য। এই সন্দৰ্ভত গুৱাহাটীৰ বাউৰীদেৱী চেৰাউৰি মুকবধিৰ বিদ্যালয়ৰ 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেম্বৰ কুমাৰ দাস আৰু বাহন চালক বিন্দেশ্বৰ টিমুং। পাণবজাৰ মহিলা থানাত ৰখা হৈছে জ্যোতিৰেখা বৰগোহাঁইক। সেৱাইৰ কাৰ্যালয়ত 4ৰ্থ বৰ্ষৰ কৰ্মচাৰী চিত্ৰ ৰয়কো আটক কৰা হৈছে। কেন্দ্ৰটোত কমকৈ পোৱা গৈছে প্ৰশ্নকাকতৰ টোপোলা। বিজ্ঞানৰ 42টাৰ বিপৰীতে পোৱা গৈছে 41টা টোপোলা। প্ৰশ্নকাকত নিয়া গাড়ীখনৰ চালক আছিল বিন্দেশ্বৰ টিমুং। দিছপুৰ থানাৰ পৰা লৈ গৈছিল প্ৰশ্নকাকতৰ এই টোপোলা। ইফালে সল্ট ব্ৰোক একাডেমীৰ অধ্যক্ষ জেৰাৰ অন্তত নিশাই যাবলৈ দিয়ে আৰক্ষীয়ে। সোধা কৰা হৈছে সেৱাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাকো। আনহাতে CIDক তদন্তক সহযোগ কৰিছে ধেমাজিৰ শিক্ষা বিষয়া কবিতা ডেকাই। CIDক তথ্য দিছিল ধেমাজিৰ স্কুল পৰিদৰ্শককাৰীয়ে। কবিতা ডেকাই লাভ কৰিছিল প্ৰশ্নকাকত ফাদিলৰ এই তথ্যসমূহ।